আজি অকমান সোনকালে আজৰি হৈ গ'লো এতিয়া মই আছো তেজপুৰৰ পদুম পুখুৰীত বহি আছো অকমান ৰিলেক্স হওঁ কামৰ ইমান প্ৰেছাৰ আছিল মাজতে অকমান বোলো মানে সোনকালে আজৰি হ'লো যে সেইকাৰণে টাইমৰ সদব্যৱহাৰ কৰিছোঁ সময়ৰ সদব্যৱহাৰ আৰু মোৰ লগত আছে মোৰ লগৰ পাৰ্টনাৰ এয়া ধুৰু এয়া কলিয়াবৰত লগ পোৱা মানুহ এতিয়া য'তে ত'তে পায় মই এতিয়া Bye bye. Goi থাকা এতিয়া আহি পালোহি নগাঁও আৰু এতিয়া ৰাতি খোৱা টাইম মানে শুম আৰু এতিয়া খোৱাৰ আগতে ভাবিলোঁ আপোনালোকক জনাই লওঁ ক'ত আছোঁ আৰু মই নগাঁও তেজপুৰৰ পৰা নগাঁও আহি পালোহি 8টা বজাত আহি পালোহি মই এতিয়া লগৰ এটা ঘৰত আছোঁ মানে আমাৰ কলিয়াবৰৰ মানুহ য'তে ত'তে বিয়পি আছে মই কৈছোঁ নহয় গুৱাহাটী তেজপুৰ য'তে ত'তে আছে এতিয়া নগাঁৱতো আমাৰ কলিয়াবৰৰ মানুহ আছে এইফালে কলিয়াবৰৰ মানুহ ক'ত গ'ল এইটো নীলম চাওঁ অঁ আন্ধাৰ হৈছে ৰ'বা ব্ৰাইটনেছ বঢ়াই দিছোঁ এইটো নীলম তো ইয়াৰ ঘৰতে আজি থাকিব লাগিব এয়া বিচনা চিচনাত ৰেডি হৈ আছে এতিয়া আৰু তাৰ টোপনি আহিছে বোলে শুওঁ কৈ আছে তো মোৰ টোপনি অহা নাই তথাপিতো আৰু ময়ো শুওঁ কাইলৈ ৰাতিপুৱা 5টা বজাতে ইয়াৰ পৰা আকৌ ওলাই গৈ যাব লাগিব বাকী আজিলৈ মানে এতিয়া ধুনীয়াকৈ একদম টেটু কৰিলে খাই লৈছোঁ পূৰা ধুনীয়া টোপনি আহিব শুওঁ আৰু বাই বাই কিবা ক'বা নি নাই একো নকোৱা গুড নাইটটোকে কৈ দিয়া গুড নাইট নগাঁৱৰ পৰা চিধা গৈ পালোগৈ গুৱাহাটীত কাম আছিলে দেন আকৌ উভতি বাৰু নগাঁৱলৈকে আহিব লাগিব কিন্তু গুৱাহাটীত কামটো কৰি আহোঁ বুলি গুৱাহাটী গৈ পাই গ'লোঁ ছাডেন প্লেন নাছিলে প্লেন বাৰু ঘপকৈ পাই গ'লোগৈ গুৱাহাটীত So 13 তাৰিখে মই ৰাতি নগাঁৱৰ পৰা চিধা ঘৰ গুচি আহিলোঁ কাৰণ দুদিন মাজত বন্ধ আছে দীপাৱলীৰ কাৰণে আৰু দীপাৱলীৰ লাষ্ট দুটা দীপাৱলীত মই ঘৰত নাছিলোঁ গতিকে ভাবিলোঁ এইবাৰ মিছ নকৰোঁ নগাঁৱতে আছিলোঁ তো নগাঁৱৰ পৰা ওচৰে হয় ঘৰ গুচি আহিলোঁ আৰু আজি হ'ল 15 তাৰিখ আৰু এতিয়া আকৌ ওলাই যাব লাগে আজি মানে 10টা বজাত গাড়ী আছে মই ধুবুৰী যাব লাগিব ধুবুৰীৰ পৰা আকৌ চাগে কাইলৈ মই বঙাইগাঁও গোৱালপাৰা সাইডে যাম আৰু ক'ত যাওঁ নাজানো আৰু বাকি গৈ থাকিব লাগিব কাম ধেৰ আছে আৰু এতিয়া ইয়া বস্তু বাহানি প্ৰায় ৰেডি হৈ গ'ল মই এতিয়া মানে পেকিং কৰিব লাগে আৰু 10টা বজাত গাড়ী এতিয়া 8টা বাজি পাৰ হৈ গ'ল গতিকে মই পটাপট যাব লাগে বাকি ভিডিঅ'টো এতিয়াও যদি আপোনালোকে লাইক কৰা নাই তেতিয়াহ'লে লাইক
কৰি দিব পাৰে আৰু ছাবস্ক্ৰাইব কৰা নাই যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মই মানুহটো এনেকুৱাই গতিকে যদি মোক ভাল লাগিছে এনেকৈ ভিডিঅ'বোৰ চাই থাকিব মোৰ ভিডিঅ' আচলতে এয়া আৰম্ভণি যে এনেকৈ অলপ কাৰোবাৰ কিবা অসুবিধা হ'ব পাৰে বেয়াও পাব পাৰে বা কিবা নাজানিবও পাৰোঁ কথা বতৰা অলপ খেলি মেলি ইধৰ হৈ যাব পাৰে মিলাই মেলি ল'ব আৰু বাকী অলপ এডভাইচ দিলে ভাল পাওঁ তেতিয়া অকণমান মোৰ সুবিধা হয় আগবাঢ়িবৰ কাৰণে বাকী বঢ়িয়া মজা মই সোনকালে ওলাই কৰি যাব লাগে চ' এতিয়ালৈ বাই বাই আকৌ গৈ পেলাই লগ পাই থাকিম অ'কে এতিয়া বাই বাই